हेलो আপোনালোকক পুনৰবাৰ মোৰ চেনেলটোলৈ স্বাগতম জনাইছো লাষ্ট ব্লগত যে কৈছিলো কি মই মিন্ত্ৰাৰ পৰা গাউন মেটাৰনিটি গাউন অৰ্ডাৰ কৰিছিলো লং ফ্ৰক বুলিও ক'ব পাৰে হেগেটা মই ভাবিলো আপোনালোকৰ লগত শেয়াৰ কৰি দিও যদি আপোনালোকে ভিডিওটি ভাল পায় লাইক কমেন্ট আৰু শেয়াৰ কৰি দিব আহক তেতিয়াহলে আমি ভিডিওটি ষ্টাৰ্ট কৰো আমাৰ ফাৰ্স্ট আইটেম এইটো আপোনালোকে দেখিয়ে আছে এইটো গ্ৰীন কালাৰ হয় গ্ৰীন কালাৰৰ ওপৰত গোল্ডেন ফেব্ৰিক প্ৰিন্ট কৰা আছে ইয়াৰে মই কলাৰ নেকটো কৈ দিছো নেকটো হল কলাৰ ইয়াতে কলাৰ আছে উইথ ফ্ৰন্ট ওপেন যেটো ফিটিংত খুবেই হেল্পফুল হয় ইয়াৰে মই স্লিভটো দেখাই দিছো আপোনালোকক এইটো অলমোস্ট এলবো লেন্থ হয় আৰু ইয়াৰে গুটেই মই যিমান কেইটা গাউন দেখাম এই গুটেই কেইটা ফ্লোৰ লেন্থ হয় এটা বাৰু মই শৰ্ট ভিডিও ইয়াৰ পিছতে মই এইটো ভিডিওৰ পিছতে মই এড কৰি দিম আপোনালোকে চাই লব পাৰিব বস্তুটো দেখাত কিনুকা হয় পিন্ধিলে কিমান কি দেখে আৰু ইয়াৰ মেটেৰিয়েলটো বাৰু কটন হয় মই যিমান কেইটা দেখাম গোটেই কেইটা কটনে হয় এটা খালি অকমান বেলেগ কাপোৰৰ আছে সেইটো মই মেনশন কৰি দিম বাৰু ইয়াৰ ব্ৰ্যান্ডটো হ'ল মিৰাঞ্চি এইটো গ্ৰীন আৰু ইয়েলোৰ কম্বিনেশন হয় ইয়াৰে স্লিভটো থাৰ্ড কোৱাৰ্টাৰ আৰু লগতে এইটো বাৰু ফ্ৰন্ট ওপেন নহয় যদি আপোনালোকে ইচ্ছা কৰে টেইলৰ তাত গৈ কিনে ফ্ৰন্ট ওপেন কৰি ল'ব পাৰে বাটন ইয়াতে ইনক্লুজ কৰা আছে আৰু মই ব্ৰ্যান্ডটো জনাই দিছো বাৰু ব্ৰ্যান্ডটো হ'ল ইণ্ডিবেল আৰু ইয়াৰে কাপোৰৰ মেটেৰিয়েলটো পিওৰ কটন হয় গৰমৰ দিনত পিন্ধি খুবেই আৰাম পাব আৰু এইটো ফ্লোৰ লেন্থ হয় বাৰু গাউন হল এইটো মেৰুন কালাৰৰ যেনেকৈ আপোনালোকে দেখি আছে মেৰুন কালাৰৰ হয় ডাৰ্ক মেৰুন হয় লাইট মেৰুন নহয় বাৰু ইয়াতে নেকটো কলাৰ আছে নেকত কলাৰ আছে লগতে ফ্ৰন্ট এইটো বাৰু ফ্ৰন্ট ওপেন নহয় কিন্তু ইয়াতে বাটন ষ্টাইল দিয়া আছে যদি আপোনালোকে টেইলৰ তাত ইচ্ছা কৰে এইটো খুলি ল'ব পাৰে আৰু নুখুলিলেও কথা নাই এনেকৈ ইউজ কৰিব পাৰিব আৰু ইয়াৰে হাতৰ স্লিভৰ লেন্থটো ফুল লেন্থ হয় কিন্তু ইয়াতে আৰু এটা প্ৰভিজন আছে আৰু মই সেকেন্ড হাতখনত দেখাই দিছো স্লিভটো ফোল্ড কৰি কেনে এনেকৈ বাটন লগাই ৰাখিব পাৰি এইটোৰ মেটেৰিয়েলটো পিওৰ কটন হয় গৰমৰ কাৰণে বিৰাট ভাল আৰু এইটো লেন্থটো ফ্লোৰ লেন্থ হয় মই এটা ডেমো দেখাই দিম বাৰু শৰ্ট ভিডিও এটা এটাচ কৰি দিম আৰু এই গোটেইবিলাকৰে প্ৰাইচটো মই স্ক্ৰীনত মেনশন কৰি দিম আপোনালোকে চাই ল'ব গাউন হল এইটো সলিড পিংক কালাৰৰ হয় ইয়াৰে নেকটো শাৰ্ট ষ্টাইলৰ হয় মানে কলাৰ আছে লগতে এইটো ফ্ৰন্ট ওপেন হয় আৰু ইয়াতে ব্ল্যাক কালাৰৰ লেছ লগোৱা আছে ব্ল্যাক কালাৰ এইটো আপোনালোকে দেখাই দিছে এইটো ব্ল্যাক কালাৰৰ লেছ লগোৱা আছে আৰু ইয়াৰে স্লিভটো ফুল লেন্থৰ হয় লগতে এইটো ফোল্ড কৰি কেনে আগৰটো যে দেখাইছিলো মই ফোল্ড কৰি কেনে আপোনালোকে এইটো ৰাখিব পাৰে
ইয়াতে লগাই ৰখাৰ কাৰণে এনেকুৱা এটা আছে টাই কৰাৰ কাৰণে এই অপশ্যনটো আছে লগতে এই গাউনটো বাকী কেইটাতকৈ অকণমান ইউনিক হয় কাৰণ ইয়াতে টাই আপ কৰাৰ কাৰণে এই বেল্টডাল আছে আৰু লেন্থটো বাৰু ফ্লোৰ লেন্থে হয় আগতে মই মেনশ্যন কৰিছোঁ গোটেইকেইটা ফ্লোৰ লেন্থে হয় আৰু ইয়াৰে মই ব্ৰেণ্ডটো কৈ দিছোঁ বাৰু এইটো কেজুৱেলি ব্ৰেণ্ডৰ হয় আৰু ইয়াৰে মই ফেব্ৰিকটো বাকীকেইটা কটন আছিলে আৰু এইটো ফেব্ৰিক পলিষ্টাৰ হয় কিন্তু একেবাৰে যে বেয়া কোৱালিটিৰ পলিষ্টাৰ কাপোৰ থাকে সেনেকুৱা নহয় পিন্ধি বডি কমফৰ্টেবলে লাগিব ভাল হয় কাপোৰটো আজিলৈ এই ভিডিঅ'তে এইখিনিতে সামৰণি মাৰিছোঁ মই যদি ভিডিঅ'টো আপোনালোকে ভাল পাইছে তেতিয়াহ'লে লাইক কমেণ্ট ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰি দিব আপোনালোকৰ ফ্ৰেণ্ডছ আৰু ৰিলেটিভৰ মাজত পিছে ভিডিঅ'টিত যে ফিমেল এজনী দেখিছে সেইজনী মোৰ বৌ হয় আৰু বৌয়ে এই ভিডিঅ'টো সম্পূৰ্ণ কৰাত মোক সহায় কৰিছে থেংক ইউ বাই